নমস্কাৰ বন্ধুসকল, মই তেওঁলোকৰ আজি মই মোৰ চেনেলত আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, যিহেতু বৰ্তমান ফৰেষ্টৰ ইণ্টাৰভিউ চলি আছে, বন্ধু বান্ধৱীসকল ৰানিং ফিজিকেল ফিটনেছ যিহেতু বৰ্তমান চলি আছে, আপোনালোকৰ কেনেকুৱা হ'ল কমেণ্টত জনাবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, যিহেতু বৰ্তমান কিছুমান বন্ধু বান্ধৱীৰ হয়তো কিবা কাৰণত হয়তো 1 ছেকেণ্ড 2 ছেকেণ্ডৰ কাৰণে তেওঁলোকৰ হয়তো ইণ্টাৰভিউটো হয়তো বেয়া হৈ গৈছে আৰু তেওঁলোকে হয়তো ভাবি আছে যে তেওঁলোকৰ হয়তো যথেষ্ট মনটো বেয়া লাগিছে। বেয়াটো লাগিবই বন্ধুসকল, যিহেতু পাছ কৰিম বুলি এটা আশাত যায় সকলোৱে। একো নাই বন্ধুসকল, যিসকলৰ মানে 1 ছেকেণ্ড 2 ছেকেণ্ড বা অলপ 20 ছেকেণ্ড এনেকুৱাত তেওঁলোকৰ মানে কি বেয়া হৈছে, তেওঁলোকে বেছি চিন্তা কৰি থাকিব নালাগে। কাৰণ কিয় আপোনালোকৰ আকৌ ইণ্টাৰভিউ আহি আছে। কিহৰ ইণ্টাৰভিউ আহি আছে আপোনালোকে গমেই পাইছে, যিহেতু জেল অৰ্ডাৰ এক্সাইজ কনষ্টেবল এই দুটাত যিহেতু আপোনালোকে এপ্লাই কৰি থোৱাই আছে। আপোনালোকৰ তাত যিহেতু আপোনালোকৰ 1600 মিটাৰ যিহেতু আপোনালোকৰ ৰানিং হ'ব, তাৰপিছত ছোৱালীৰ বাবে যিহেতু আপোনালোকৰ 800 মিটাৰ ৰানিং হ'ব। এইটোত যদি বেয়াও হৈছে আপোনালোকে সেইটোত ভালকৈ দিবলৈ চেষ্টা কৰক। কাৰণ কিয় যিহেতু অতি সোনকালে কিন্তু আপোনালোকৰ ইণ্টাৰভিউ হৈ যাব। আপোনালোকে নাভাবিব যে বহুত দিন পিছত হ'ব নেকি। যিহেতু ফৰেষ্টৰ যেনেকুৱাকৈ তৎক্ষণাত হৈ গৈছে, মই ভাবোঁ যে ফৰেষ্টৰ শেষ হোৱাৰ পিছতে হয়তো আপোনালোকৰ জেল অৰ্ডাৰ আৰু এক্সাইজ কনষ্টেবলৰ ইণ্টাৰভিউ জলদি আৰম্ভ হৈ যাব। তেতিয়া যদি আপুনি এতিয়াৰ পৰা যদি ৰানিং প্ৰেক্টিছ নকৰে, লং জাম্প প্ৰেক্টিছ নকৰে, তেতিয়াহ'লে কিন্তু আকৌ হয়তো বা কম নম্বৰ পাব বা আপুনি বেয়া হৈ যাব, এনেকুৱা হৈ যাব পাৰে। তথাপিও 1600 মিটাৰত প্ৰায় ভাগেই সোমাব, তথাপিও নম্বৰ হয়তো আপোনালোকৰ কমিব পাৰে। তাৰ কাৰণে কৈছোঁ আপোনালোকে ধুনীয়াকৈ প্ৰেক্টিছ কৰি থাকক। ভাল হৈছে যদিও আপুনি ভালকৈ পঢ়ি থাকক। আপোনাৰ যদি ভালো হৈছে, তাৰপিছত আপোনাৰ যদি বেয়াও হৈছে, তথাপিও আপুনি ধুনীয়াকৈ ৰানিং প্ৰেক্টিছ কৰক, লং জাম্প প্ৰেক্টিছ কৰক। ভাল হৈছে যদিও আপুনি ৰানিং প্ৰেক্টিছ কৰক, লং জাম্প প্ৰেক্টিছ কৰক আৰু পঢ়ি থাকক এক্সামৰ বাবে। এক্সামো আপোনালোকৰ কিন্তু জলদি হ'ব। যিহেতু বস্তুবিলাক ফাষ্ট হৈছে, আপোনালোকে নাভাবিব যে বহুত দিন পিছত হ'ব নেকি। বস্তুবিলাক যিহেতু ফাষ্ট হৈ গৈ আছে, ইণ্টাৰভিউ ফাষ্ট হৈছে, তাৰপিছত আপোনালোকে এপ্লাই কৰাৰ পিছতে আপোনালোকৰ এডমিট ওলাইছে, সেইটো ভাবিলে আপোনালোকে ভাবক অতি সোনকালে কিন্তু ৰিটাৰ্ণো পতাৰ চান্স আছে। তাৰ কাৰণে কৈছোঁ আপোনালোকে ধুনীয়াকৈ পঢ়ি থাকক, ফিজিকেলৰ কাৰণে গুৰুত্ব দিয়ক। আৰু আপোনালোকৰ SSC এক্সাম কেনেকুৱা হ'ল বন্ধু বান্ধৱীসকল কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকৰ যেতিয়া জেল অৰ্ডাৰ বা এক্সাইজ কনষ্টেবলৰ যেতিয়া আপোনালোকৰ কিবা আপডেট আহি যাব, তেতিয়া আপোনালোকক দিবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো বেছি দীঘলীয়া নকৰি মই সমাপ্ত কৰিছোঁ। জয় অসম।